নমস্কাৰ বন্ধুবৰ্গ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ চেৰাপুঞ্জী থাং খাৰাং পাৰ্কত। এই পাৰ্কখন মেঘালয় চৰকাৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অধীনত পৰে, গতিকে ইমান ধুনীয়াকৈ পাৰ্কখন ৰাখিছে। পৰিষ্কাৰ পৰিচ্ছন্নতা ইয়াৰ মূল চাবিকাঠি, গতিকে পাৰ্কখন আহি মনটোৱে কিবা ভাল লাগি গ'ল। সৰু বাচ্চাবোৰ খেলিবলৈ পাৰ্কখন খুব ধুনীয়া আৰু সুন্দৰভাৱে ব্যৱস্থাপনা কৰি ৰাখিছে। যিখিনি জেগাত আমি ডাৱৰ দেখিছোঁ সেইখন এখন অটব্য পাহাৰ দ আৰু যেতিয়া পৰিষ্কাৰ হয় আমি দেখিবলৈ পাম। কনচাই উঠি আছে। নীলা এইবাৰ এটা থাকি যাব যেন পাইছোঁ। এখন সঁচাকৈ ধুনীয়া আৰু মনোমোহা, আৰু আমি যিকেইদিন মেঘালয়ত আছোঁ আৰু সঁচাকৈ বহুত ফূৰ্তি ফাৰ্তা কৰি আছোঁ আৰু ভাল লাগিছে। গতিকে মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব, আৰু লগতে মোৰ ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব, তেতিয়া মই ভিডিঅ' বনাবলৈ ভাল পাম। ধন্যবাদ।